বল আজি আপোনালোকে নিশ্চয় ধৰিব পাইছে আজি আমাৰ মাজত আছে কোন তো আমাৰ মাজত আজি আছে জনপ্ৰিয় ইউটিউবাৰ ষ্টাৰ মিস্টাৰ গাজা সৰি মিস্টাৰ ৰাজা তো বন্ধুসকল আজি ভিডিঅ'টো মানে আৰম্ভ কৰো বল আৰু Can anybody out there hear me? মতকেলে মিস্টাৰ ৰাজালে কল কৰিলে মিস্টাৰ ৰাজা কি কলে কোনে নি এবাৰ কলটো শুনি লওক ৰেকৰ্ডটো এবাৰ মানে শুনি লওক পিছত এই ৰমিও আপোনাৰ ভাইটি হয় ন ৰমিও মানে কোন ৰমিও আপোনাৰ লখিমপুৰৰ মানে এজনী ছোৱালী মানে আপোনাৰ অভাৰ মেক কোন ৰমিও হু ইজ ৰমিও মই কোন ৰমিও চিনি নাপাওঁ বাট ৰমিও হয় কোন ন ৰাজা তুমি উঠে আগ্ৰা হল যাবে দিল্লী বন্ধুসকল যোনটো মতকেলে মানে মিস্টাৰ ৰাজালে কল কৰিছিল এইটো মতকেলে হৈছে এইটো মানে ৰাজা তুমি মানে কি বহুত সিম্পল ন ৰাজা তুমি একো গমেই নোপোৱা ন ৰাজা পৰা ৰাজা একো গমেই নাপায় ৰমিও কোন হয় কোন মই কওঁ নি ৰমিও কোন হয় বন্ধুসকল ৰমিও হৈছে মিস্টাৰ ৰাজাক খুৰাক দে চলো মিস্টাৰ ৰাজা ৰমিও যদি কোন হয় নমস্কাৰ বন্ধুসকল আপোনালোকে চাই আছে কিন্তু মিস্টাৰ ৰাজাত নাই চোৱা ৰমিও যদুত চাই আছে বন্ধুসকল এই যদু বোলা ল'ৰাজন হৈছে মোৰ ভাইটি অৰ্থাৎ তেখেত হৈছে মোৰ খুৰাৰ ল'ৰা খুৰাৰ নহয় খুৰাৰ ল'ৰা ভুল বাকী যি কি নহওক বন্ধুসকল আপোনালোকে যদি এতিয়ালৈকে আমাৰ এই যদুৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে কি কৰি আছে আপোনালোকে সোনকালে যাওক আৰু কাষতে যে আছে ৰঙা বটনটো আপোনালোকে ঘূৰিয়াই ৰাজা মই ভয় খাইছো তুমি ইমান ডায়লগ কৰি দিয়া ইমান মানে কম আৰু বাট তুমি বহুত ভাল ল'ৰা কৈ আছিলে মানে কৈ পেলাই বাৰীত মানে ভিডিঅ'টো বনাইছিলে হা তো এই ভিডিঅ'টো মানে এটা মই কমেণ্ট কৰিছিলোঁ যে তুমি মানে বাৰীত তাক মাৰিবলৈ গ'লে তুমি শাকৰ সলনি বিলগনি খোৱা মাৰিবা তেনেকৈ কৈছিলোঁ বাট এটা নাম্বাৰে মানে মোক ফোন কৰিলে হা ফোন কৰি পেলাই আপোনাৰ ভাইটি বুলি কৈছে কি কোৱা কচোন কল ৰেকৰ্ডো আছে ভিডিঅ'টো আপোনালোকে চালেই আৰু আমাৰ মিস্টাৰ ৰাজাই ভাবিলে মোতকে পৃথিৱীত টেঙৰ কোনোৱে নাই তেতিয়াহ'লে চব মানুহ মোৰ ছাবস্ক্ৰাইবাৰ চব মানুহ অকৰা মই টেঙৰ ন ৰাজা যাবে দিল্লীৰ ঝুমে উঠে কিলুটি মাৰিব জানে আমাৰ মিস্টাৰ ৰাজাই এবাৰ আমাৰ মিস্টাৰ জেচিবিয়ে মাতি নাখালি টিকটক ষ্টাৰ হ'ম বুলি টিকটক ষ্টাৰ হৈ পেলাই কৰিলে কি চাই নি এইবোৰ হিজিৰ আমি एडिट करके तूने इमेज मेरा मीम बना दिया मेहनत करके तेरे भाई ने पूरा ड्रीम बना दिया अब তো বন্ধুসকল মানে এই পৃথিৱীত কাৰটো আইফোন নাই অকল মিস্টাৰ জেচিবি আছে মাটি খানি জাঙিয়া বিকি এটা আইফোন ল'লে আমাৰ জেচিবিয়ে ভাবিছে এই দুনিয়াত কাৰো আইফোন নাই অকল মোৰে আছে জেচিবি এটা আইফোন আছে এটা সামান্য সৰু কথা যেনে তোমাৰ গোটে সোঁফালৰ কিডনি বিকি বাওঁফালটো চলি থকা আকৌ এবাৰ আমাৰ মিস্টাৰ জেচিবিয়ে গান গাব মই কৈছো গান গাব নোৱাৰে নাই জেচিবিয়ে নামাৰিলে গান গাই দেখুৱালে বন্ধুসকল গানটো এবাৰ শুনে নি আপোনালোকে গানটো শুনে নি শুনি লওক ভাল পাওঁ বুলি কোৱা না ময়ো কম তোমাক বুকুত আছে ভাল গান গাই জন্ম হোৱা কেঁচুৱাটোৱে বা যদি কেঁচুৱাটোৱে গাব নোৱাৰে আমাৰ ঘৰত থকা কুকুৰটোৱে বেছি ভালকে ভোকে ভিডিঅ'টো মানে ইমানতে সামৰি নামানো আৰু এটা নেক্সট ভিডিঅ'লৈ নিওঁ ব'লক আৰু বদল দিয়া জজবাত বদল হৈ একে ঘুচাই মই মাথা ভঙা মানুহ সকলোৱে যে কয় বা কেলা কি হৈছে বৃন্দাবনতো চাগে এনেকুৱা যুদ্ধ নহৈছিলে তোমালোকে এজনী ছোৱালীজনী যিমান যুদ্ধ কৰিছা নহয় বৃন্দাবনত নাই হোৱা আকৌ লাগি থাকা ইপেক্টটো মাৰিয়ে থাকা বা কাম এটা কৰা এটা লোৱা যা এটা লোৱা পথাৰ তাৰপিছত দুটা ভামুকা মাৰা ভাইহঁত যায় স্কুললৈ কিন্তু বাট ৰাস্তাত এইবোৰ মক্কেল আমি এজনী ছোৱালীজনীয়ে দুইটা কৰে মক্কেল আমি মাক বাপে ভাবে মানে মোৰ ল'ৰা স্কুল গৈছে ভাল চাকৰি পাব
মানে ছোৱালী ধানৰ কোনো নাই কিন্তু বাদ কৰিছে কেৱল ইজিৰ আমি আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ যদি ভিডিঅ'টো চাই ভাল লাইক কৰিব কমেণ্ট কৰিব যদি আমাৰ চেনেলটো নতুনকৈ চাই আছেন প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব তো আজি লৈছোঁ এই ৰিক্ত বুকুতে বাসনা